ককা গ'ল আছে আছে দূর যাই রাতি তইতো ভাই প্রত্যেকটো মুহূর্ততে আছ कैसन खबर ভালো না দেও কি খবৰ হে ভাল খবৰ কাম ভাল এখন এই আছে একদম জুজা একদম ওকে মোৰ ৰাইজ আছে খানা খাব একদম বিন্দাস একদম ওকে মই বৰ্তমানলৈকে একো কোৱা নাছিলোঁ মোৰ যথেষ্ট অসুখ গা বেয়া তথাপিও ভাবিলোঁ যে আমাৰ বৃহত্তৰ পিয়লি ফুকন নগৰ শিৱ মন্দিৰ প্ৰাংগণত আহি এটা ভিডিঅ' বনাওঁ বুলি ভাবিলোঁ ভাবি পেলাই ভিডিঅ'টো বনাই আছোঁ মাত্ৰ এটাই কথা যদি সঁচাকৈ ভগৱানৰ প্ৰতি ভক্তি আৰু সেই ভাৱটো আছে আপোনালোকৰ তেনেহ'লে মাত্ৰ মই এটাই কথা ক'ব বিচাৰোঁ আপোনালোকক বিনম্ৰতাৰে অনুৰোধ কৰি কিনে এটা কথা ক'ব বিচাৰিছোঁ মই আচলতে যে যিসকল লোকে তাৰমানে এই ইনষ্টাগ্ৰাম ফেচবুক বা ইউটিউবত মানে অশ্লীল কিছুমান ভিডিঅ' বা অশ্লীল শব্দ কিছুমান ব্যৱহাৰ কৰে তেওঁলোকক মই অৱৰোধ কৰিব বিচাৰিছোঁ যাতে তেওঁলোকে সেইবিলাক কাম নকৰে কাৰণ সেইবিলাক কৰিলে আজিকালি এনেকুৱা হৈছে মানে ছ'চিয়েল মিডিয়াটোত মানে খালি লাইক লাগে মানে ছাবস্ক্ৰাইবাৰ লাগে কিবা লাগে যি পাৰিছে তাকে কৰিছে মানে উলংগ হৈ দেখাব বিচাৰি আছে মই নাম নলওঁ কাৰণ নাম লোৱাটো উচিত নহয় নাম লৈ পেলাই মই মানে খুব আগবাঢ়িব বিচৰা নাই কিন্তু আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক শ্বেয়াৰ কৰিলে তেওঁলোকে পাওক আৰু যিসকলে খুব বহুত বেছি জানে তেওঁলোকে যাতে সেইবিলাক ভিডিঅ' মানে আধাতে ব্লক কৰি দিয়ে কাৰণ ব্লক এইকাৰণে কৰিব দিছোঁ যাতে আজিকালি চাওক যিমানবোৰ সৰু ল'ৰা ছোৱালী যে মানে 5, 6, 7, 8ৰ কথা নকয় মই ক্লাছ 1ৰ পৰা জানে মোবাইল টিপিবৰ কাৰণে ইনষ্টাগ্ৰাম চাব জানে ফেচবুক চাব জানে হোৱাটছআপ চাব জানে এভৰিথিং জানে মোবাইলৰ বিষয়ে সেইকাৰণে কৈছোঁ তেওঁলোকক ভাল এটা উপদেশ দিয়াৰ চিন্তাহে কৰক আপোনালোকে যদি পাৰে ভাল ভিডিঅ' বনাই কিনে ভালকৈ দিয়াৰ চেষ্টা কৰক কিন্তু এনেকুৱা অশ্লীল কিছুমান শব্দ ব্যৱহাৰ কৰি অশ্লীল মানে অৰ্ধংগ হৈ পেলাই আপোনালোকে ভিডিঅ'বিলাক বনাই পেলাই নিদিব প্লিজ সঁচাকৈ যদি ভগৱানৰ প্ৰতি বিশ্বাস আছে আৰু সঁচাকৈ আপোনালোকে ভক্তিভাৱ আছে মই অকল ভগৱান বুলি নকওঁ আল্লাহ হওক যীশু হওক আমাৰ সকলোৱে ভগৱান সেয়েহে সকলো ভগৱানৰ ওপৰত যদি বিশ্বাস আছে তেনেহ'লে আপোনালোকে সেই বিশ্বাসৰ ওপৰত মই অনুৰোধ কৰি কিনে আপোনালোকক বিনম্ৰতাৰে অনুৰোধ কৰি কিনে কৈছোঁ সেনেকুৱা ভিডিঅ'বিলাক নবনাব আৰু নিদিব প্লিজ নিদিব কাৰণ দিলে কি হয় আজিকালি ল'ৰা ছোৱালীবিলাকে বহুত জানে বহুত স্মাৰ্ট মোতকৈ বেছি জানে মোৰ ল'ৰা ছোৱালী মই এইখিনি ক'ব বিচাৰিছোঁ যাতে সেনেকুৱা কাম নকৰে যিমান পাৰে শ্বেয়াৰ কৰক মই নকওঁ যে মোৰ ভিডিঅ'টো আপোনালোকে লাইক কৰক কিবা কমেণ্ট দিয়ক মোক নালাগে এইবিলাক আৰু ছাবস্ক্ৰাইব কৰিব মই নকওঁ মাত্ৰ শ্বেয়াৰ কৰিব কৈছোঁ যিমান পাৰে শ্বেয়াৰ কৰক কাৰণ শ্বেয়াৰ কৰিলে তেওঁলোকৰ ওচৰতো পাবগৈ যিসকলে সেইবিলাক কাম কৰে প্লিজ নকৰিব মোৰ ফালৰ পৰা মই আপোনালোকক অনুৰোধ কৰিম সেয়েহে মই আমাৰ দেউক মই দেখাইছোঁ দেউক মই এইকাৰণে দেখাব বিচাৰিছোঁ আমাৰ এই পিয়লি ফুকন নগৰ বৃহত্তৰ পিয়লি ফুকন নগৰৰ আমাৰ দেউ হয় এখেতে আমাৰ ওচৰৰে হয় আৰু মানে পাপু শইকীয়া
মানে সাধাৰণ হেল্পাৰ, কিন্তু হেল্পাৰ হিচাপে তেখেতৰ মুখ্য হেল্পাৰ হ'ল আজি বৰ্তমানৰ এওঁ। অকণমান মুখত চাওক। হাই এওঁ ৰাতিপুৱা লাগে কিন্তু আচৰিত কথা এটা আছে আমাৰ এই পূজাখনৰ বিষয়ে। মানে এই পূজাখন যে আমাৰ কৰিব গৈ আছোঁ, মইতো অকণমানো লগা নাই, একদম সঁচা কথা, মোৰ গা একেবাৰে বেয়া। কিন্তু আজি এসপ্তাহ মানৰ পৰা কেইজনমান ল'ৰা, বিশেষকৈ এই পাপু শইকীয়া হওক বা আমাৰ আছে ইয়াতে কৰ্মকৰ্তা বহুতকেইটা আছে, বা এই আকাশ বৰ্মন হওক বা আছে বহুতকেইটা আছে, নাম ল'ব মানে এওঁ আছে, এই তেওঁলোক আছে। হাই দিয়া, হাই 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 অলপ দিয়া, আকৌ হাই দিয়া, হাই দিয়া। এওঁলোকে তাৰমানে সহযোগ কৰি মানে বহুত কষ্ট কৰি পেলাই তাৰমানে এই পূজাখন তাৰমানে মানে কম দিনৰ ভিতৰত তাৰমানে পূজাখন কৰিছে আৰু খুব সুন্দৰভাৱে কৰি আছে। এই খিচাৰি ভোগ আমাৰ হৈয়ে গৈছে মোটামুটি সুন্দৰভাৱে। আছে এয়া আমাৰ পাইছিলে আপোনালোকে আগৰ ভিডিঅ'। নিশ্চয় 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 দিয়া, নিশ্চয় বঢ়িয়া বঢ়িয়া বঢ়িয়া। তো আপোনালোকেতো পালে, গোটেইখিনি আপোনালোকে দেখিলে, সেইকাৰণে মই কৈছোঁ আপোনালোকক অনুৰোধ কৰি কিনে কৈছোঁ, যিসকলে এই ইনষ্টাগ্ৰাম হওক, ফেচবুক হওক বা আপোনাৰ ইউটিউবতে হওক, যিসকলে অশ্লীল শব্দ ব্যৱহাৰ কৰে, অশ্লীল মানে অৰ্ধনগ্ন হৈ পেলাই কিছুমান ভিডিঅ' বনাই কিনে দিয়ে, তেওঁলোকক যাতে আপোনালোকে এভইড কৰে। আৰু যদি পাৰে আপোনালোকে কিবা এটা কৰাৰ ব্যৱস্থা কৰক, যাতে সৰু সৰু কণ ল'ৰা ছোৱালীবিলাকে নাপায়। প্লিজ অনুৰোধ কৰি কিনে কৈছোঁ, যিমান পাৰে শ্বেয়াৰ কৰক। শ্বেয়াৰ কৰিলে তেওঁলোকে পাবগৈ, তেওঁলোকে পালে অলপ হ'লেওতো লজ্জিত হ'ব, আৰু মই লজ্জিত হোৱাটো বিচাৰি আছোঁ প্লিজ। আৰু এই আমাৰ এই লোটে মানে অৰিজিনেল নামটো কি ভাই? প্ৰদীপ শৰ্মা, কিন্তু অৰিজিনেলি নামটো হ'ল প্ৰদীপ শৰ্মা। আমি মৰমতে মানে বাচ্ছাৰ পৰা লোটে লোটে মাতি আহিলোঁ, সেইকাৰণে লোটেই হৈ থাকিলে আমাৰ কাৰণে। লোটেটো লোটেই আৰু